वेलकम बैक टू माय यूट्यूब चैनल गाइस और बहुत दिन मूरत एटा माने धमाका क्वेश्चन आंसर भिडिओ লৈ আইছো আপোনালোকৰ মাজত মানে বহুত দিন ভিডিও দিব পৰা নাছিলো আৰু মই যোনটো এটা মানে আৰু এটা क्वेश्चन आंसर ভিডিও দিছিলো আৰু হেইটোত মই আপোনালোকক কৈছিলো যে নেক্সট এটা কিউএনএ পাৰ্ট 2 বনাম আৰু সেই পাৰ্টটো আজি আপোনালোকৰ মাজলৈ লৈ আহি গলো সো গাইস ভিডিওটো স্কিপ নকৰাগে একদম লাষ্টলৈকে চাই থাকক ভিডিওটো আৰু ভিডিওটো চাই থাকোতে লাইকটো কৰি দিয়ক আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক So guys, first comment আহিছে তিহুৰ অংকুৰ নিউ আৰু তিহুৰ অংকুৰ নিউ দিছে ভিডিওত ভিউ কেনেকৈ আহিব পাৰে ভাই আৰে মই কেনেকৈ কম তোমাক মোৰ নিজৰে ভিডিওত ভিউজ নাহে কি কৰে আৰু গাইস 2 নম্বৰ কোৱেশ্চনটো আহিছে ষ্টেটাস এন্টাৰটেইনমেন্ট তোমাৰ লেট্ৰিনত কোনোবা সময় থাকিলে ক'ত থাকিব ओ भाई मारो मुझे मारो मारो नहीं ये मजाक हो रहा है एक सेकंड क्या আৰু গাইস 3 নম্বৰ কোৱেশ্চন হৈছে হেল্ল অসম ব্ৰ তুমি মাছ খাই ভাল পোৱা নে মাংস খাই ভাল পোৱা মই মাংস খাই ভাল পাওঁ আই এম মাংস লাভাৰ আৰু গাইস 4 নম্বৰ কোৱেশ্চনটো হল হিৰণ্য বৰ্মন আমাৰ ফ্যামিলি মেম্বাৰস কিমান আমাৰ ফ্যামিলি মেম্বাৰস 5 জন 5 নম্বৰ কোৱেশ্চন হল গাইস সম্পক বৰ্মন তোমাৰ জিএফ জুনিৰ নাম কি মোৰ জিএফ জুনি ইয়া দেখি পাই গৈছে সাইডত চাওক মোৰ জিএফ সো গাইস আজিৰে আছিল এইখিনি ভিডিও মানে বেছি কোৱেশ্চন লোৱা নাই আৰু বেছি কোৱেশ্চন অহা নাই 15টা মান কোৱেশ্চন আছে তাৰে মানে 5টা কোৱেশ্চন ললো আৰু গাইস নহলি ভিডিওটো বহুত লম্বা হৈ যাব গাইস তো আজিৰ আছিল এইখিনি ভিডিও আৰু ভিডিওটো যদি চাই ভাল পালে তেনে হলে লাইক শেয়ার কমেন্ট আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব आए बात ना बताओ